বন্ধু বান্ধৱীসকল, ফাগুনৰ ৰঙে ৰঙাই তোলক সকলোৰে জীৱন, ৰঙৰ উৎসৱ ফাকুৱা। সকলোকে অভিনন্দন জনাইছোঁ মোৰ চেনেললৈ। আৰু এতিয়া বাজিছে ৰাতিপুৱা 8টা। আমি এতিয়া একদম ফাকুৱা খেলিবৰ কাৰণে পূৰা এক্সাইটেড হৈ আছোঁ। বনাই আছোঁ, ৰাতিপুৱা 8টা বাজিছে। বনাই কৰি লৈ খাই মেলি পূৰা একদম ফাকুৱা খেলিবৰ কাৰণে পূৰা একদম মন ফূৰ্তি লাগি আছে। এতিয়া ফাকুৱা খেলিবলৈ যাম। তাৰপিছত আকৌ সন্ধিয়া আজি যাম বৰদোৱা থানলৈ। পুৱা লৈছোঁ, মোৰ হাজবেণ্ডক দিম আৰু মোকো দিব ন। আহা আমি দুটা খেলোঁ। ধৰা আমাকো দিব অকণ। ফুড এটাও দিছোঁ। এতিয়া মই তললৈ যাম, ইহঁতৰ মানে কি কৰিছে সিহঁতে মই চাই আহোঁ। আগে ভাগে গৈছে। মোকো কি কৰিছা? কলিজা কি কৰি আছো? মোৰ পুতলাজনী আহি পেলাই মই অহাৰ লগে লগে তাইও আহিলে। বা বিচনাত বহি আছ ন? বাটো ডিঙি ছিঙিব এতিয়া। ঐ ঐ বা বিচনাত বহি আছ হা? ফাকুৱা চাকুৱা লগাই। ঐ ঐ ঐ ঐ কি কৰি আছা? কি কৰি আছা বাবা? কি কৰি আছা তুমি? কি কৰি আছা? কলিজা মানুহ কি কৰি আছো? ঐ বেটা কি কৰি আছা? এতিয়া মোৰ ঘৰত মই মুখখন ধুই লৈছোঁ, চাহ তাহ বনাই দি পুতি লওঁ, তাৰপিছতহে আকৌ খেলিম। এয়া মোৰ ছোৱালীৰ লগৰ একদম আহিছে দেই, মোৰ লগত খেলিব আজি একদম পুৰা বনোৱা কৰাত একদম মানে ব্যস্ত হৈ আছোঁ পুৰা। একদম এয়া তাই আটা সানি আছে। আমি আটা সানি চবেই খালে ৰুটি, আমি খোৱা নাই যে, এতিয়া আমাৰ কাৰণে বনাই আছোঁ আৰু আলহীজনৰ কাৰণে। আৰু মায়ে একদম আলু পিঁয়াজ নহৰু আদা গুচাই আছে। পুৰা ধুমাধুম বনাই হ'লেহে আমি খেলিব পাৰিম ন প্ৰিয়ংকা, হয় নহয়? অৱস্থা লৈয়ে মই ৰান্ধি আছোঁ, এয়া বনাই আছোঁ আৰু কি কৰিব চবে সানি কৰি মোক একদম এনেকুৱা অৱস্থা কৰি পেলাইছে। এতিয়া মুখখন অকণমান চাগে ধুই লওঁ। কিমান বাৰ মুখ ধুইছোঁ, কিমান বাৰ লগাইছোঁ ল'লে এই দেখুৱাই যোৱা প্ৰিয়ংকা আমাৰ কুকুৰটো চাবি কি গতি হৈছে। পিংকি হেপী হলি না পিংকি? क्या हालत बना दिया रे पिंकी तुमने। ভাল লাগিছে খেলি। মোৰ অনুহঁতৰ ঘৰলৈ যাব, অনুহঁতৰ ঘৰত যাব মানে অনুৰ ঘৰত দেই। অনুৰ ঘৰত গৈ আছো এতিয়া তাইক লগাবৰ কাৰণে। আহি আছো দেই, এয়া আহিছো আৰু আমি এতিয়া। অন্য জায়গায় যাবে অৱস্থা নাই নাই, আমাৰ মুখৰো অৱস্থা নাইকিয়া হ'ল ৰে।
ধুৱাই দিব লাগিব ন মোকো তোমাকো ধুৱাই দিম ন অ প্ৰিয়ংকা মোৰ মুখখন কি চকু এটা নাইকিয়া নিচিনা হৈ আছে গ্ৰেণ্ড পাৰ্টি বহি আছে সেইজনী মাথা খুৱাইছে কিয় নাজানো আৰু হোলী খেলি খেলি এয়া মুকুৰাণী এজনী কোনে দিলে কৈ দিয়াচোন মোক কোনে দিলে তোমাক কোনে দিলে কোৱা কোৱা মোকো কোৱা আৰাধ্যা তাৰপিছত প্ৰীতি প্ৰীতি আৰু গোটেইকেইজনী খাই আছে প্ৰিয়ংকা আমাৰ এজনী প্ৰিয়ংকা দুজনী প্ৰিয়ংকা আৰু মই খাই উঠি আহিলোঁ আমি একদম বহি কথা পাতি আছোঁ আৰু এতিয়া প্ৰিয়ংকা ক'লে গ'লা তুমি ক'ত শুই আছা মুনু তুমি ক'ত আছা মোৰ ভিডিঅ'টো আজি ইমানতেই শেষ কৰিছোঁ আমি এতিয়া যাবলৈ লৈছোঁ বৰদোৱা থানলৈ আৰু এইটো ভিডিঅ' আপোনালোকে কাইলৈহে পাব আৰু যদি কোনোবা মোৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু আজিলৈ বাই